সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ভগ্নাংশ আৰু দশমিকৰ 2.1ৰ আমি এতিয়া 9 নম্বৰটো চাওঁ আহা। মানুহ এজনৰ হাতত 200 টকা আছিল। তেওঁৰ 1/5 বাছৰ ভাড়া দিলে। তাৰপিছত তেওঁৰ হাতত কিমান টকা থাকিল সুধিছে। কেনেকৈ কৰিম চোৱা। মানুহজনৰ হাতত আছিল 200 টকা, ভাড়া দিলে 1/5 মানে 5 ভাগৰ 1। 200 টকাটো সমানে 5 ভাগ কৰিলে। তাৰ এভাগ তেওঁ কি কৰিলে? বাছৰ ভাড়া দি দিলে। বাকী কিমান জমা থাকি গ'ল বাৰু? সেই 5 ভাগৰ 4 ভাগ। মানুহজনৰ হাতত জমা থাকিব 5 ভাগৰ 4 অংশ। এতিয়া 5 ভাগৰ 4 অংশত মুঠ কেইটকা আছে সেইটো উলিয়াই দিব লাগে। জমা থকা টকাটো আমি কি বুলি কেনেকৈ কৰিম চোৱা। মুঠ আছিলে 200 টকা। 200ৰ 5 ভাগৰ 4 অংশ। 200 পূৰণ, ঠাইত পূৰণ দিব লাগে জানাই। 5এ 200 কটাকটি কৰিব পাৰিম। 40 বাৰ যাব। ওপৰত কি থাকিলে বাৰু? 40 আৰু 4 পূৰণ কৰি দিলে কিমান হ'ব? 160 টকা।